মানে কি হ'ল বিজেপিৰ পৰা চাৰিণ্ডাৰ বি পি এফে তেওঁলোকে কৈছিল প্ৰথমতে বিজেপি হাতাও বি টি চি বাচাও ইউ পি পি এল হাতাও বি টি চি বাচাও বিজেপি হাতাও এতিয়া লাষ্টত কি হ'ল তেওঁলোকে আকৌ বি পি এফৰ লগত চাৰিণ্ডাৰ হ'ল খুব আশাবাদী আৰু লগতে মানে প্ৰথমে মই এ পি চি চিৰ আজি প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ দা লগতে এ আই চি চিৰ আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন আমাৰ বাইদেউ প্ৰিয়ংকা গান্ধীজী লগতে কে চি বি নিগোপাল ডাঙৰীয়া সকলো তেওঁলোকৰ ধন্যবাদ থাকিল তামোলপুৰ ডিষ্ট্ৰিক্টৰ মোৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত দুটা সমষ্টি আছে গৌৰেশ্বৰ আৰু তামোলপুৰ গৌৰেশ্বৰটো আল্টিমেটলি এলায়েন্সত আহিলে CPM তাতেও আমাৰ ভাল আছিলে কিন্তু হাইকমানৰ মানে হাই অথৰিটি মানে এলায়েন্স কৰাৰ কাৰণে তাতে অলপ কিবা হ'ল তথাপিও এতিয়া তামোলপুৰৰ মই ৰাফেল দাৰ লগত খুব আশাবাদী কাৰণ ৰাফেল দা সমাজকৰ্মীৰ লগতে তেওঁ এজন শিক্ষকৰ বা লগতে আৰু ছিনিয়ৰ চিটিজেন লগত আজি তেওঁ এই তামোলপুৰ অঞ্চলৰ উন্নয়ন বা সমাজকৰ্মী হিচাপে তেওঁ জড়িত আছে সেই হিচাপে মানে আমাৰ হাইকমাণ্ডে যি বাছনি কৰিছে ৰাফেল দাক নিশ্চয় জিকিব বুলি আশা কৰি বাছনি কৰিছে তাৰ কাৰণে ধন্যবাদ আৰু তামোলপুৰ ডিষ্ট্ৰিক্টত এখন নাপালে গড়চৰ নাপালে তামোলপুৰ ডিষ্ট্ৰিক্ট পালোঁ তামোলপুৰ সমষ্টিটো পালোঁ মই আৰু তাৰ কাৰণে খুব মোৰ আনন্দ হ'ল লগতে তামোলপুৰ সমষ্টিখন ছেকেণ্ড হাই ভল্টেজ বুলি ভাবিছোঁ মই কাৰণ অসমত CM ডাঙৰীয়াৰ সমষ্টিটো হাই ভল্টেজ থাকে কিন্তু আমাৰ ইয়াতে এটা এছেম্বলিৰ স্পীকাৰ এজন লগতে এক্স CM প্ৰমোদ বড়ো ডাঙৰীয়া লগতে ৰাফেল দাৰ থাকিব এইখন হাই ভল্টেজ ছেকেণ্ড হাই ভল্টেজ ভাবিছোঁ সেইকাৰণে আমাৰ এইখন নিশ্চয় ভাল হ'ব ইলেকশ্যনৰ নিৰ্বাচনৰ যুদ্ধটো এটা কি কয় এটা দিশনীয় হ'ব এটা আৰু মোৰ প্ৰেচিডেণ্ট আণ্ডাৰত থাকি সেইখিনি থাকি মই নিজকে লাকি বুলি ভাবি লৈছোঁ মূল যুঁজখন কাৰ লগত হ'ব বুলি ভাবে যুঁজটো ট্ৰিংগল হ'ব কাৰণ বিজেপিও ষ্ট্ৰং আছে কাৰণ বিজেপি কিয় নহ'ব তাত দুটাই সমষ্টি MCLA সমষ্টি জিকি আছে বাগানপাৰা কিবা দংগাজুলি আৰু লগতে ডেপুটি স্পীকাৰ তেওঁ আৰু লগতে ইয়াতে গৈবাৰ স্বয়ং নিজে MCLA প্ৰমোদ বড়ো হিচাপে আমি ট্ৰেইনিং কৰিম বুলি ভাবিছোঁ কাৰণ আমাৰ ইয়াতে কেনেকৈ আমি আশাবাদী ভাবিছোঁ মই কাৰণ প্ৰমোদ বড়োই MCLA হ'ল ৰাজ্যসভাৰো MP হ'ল আকৌ MLA হ'ব তাৰমানে UPPL আৰু কেণ্ডিডেট নাই তাৰমানে যোগ্যতা মানুহ নাই সেইকাৰণে প্ৰমোদ বড়ো MCLAও খেলিব লগা হয় ৰাজ্যসভাও হ'ব লাগে MLAও খেলিব লগা হয় তাৰমানে প্ৰমোদ বড়ো মানুহ নাই সেইকাৰণে মই ভাবি লৈছোঁ আৰু বিশ্বজিৎ দৈমাৰী এটা জেগাত এবাৰহে খেলে তেওঁ মানে সমষ্টি নে পাৰ্মানেণ্ট সমষ্টি নাই নিজৰ জন্ম জেগাতো টিকেট নাপালে আগতে ইয়াতে পাইছিল এবাৰ জিকিল হাৰিল আকৌ গ'ল পানীৰে এইবাৰ জিকিল আকৌ এইবাৰ টিকেটে নাপালে তেওঁ মানে আমাৰ বড়ো ভাষাত কিবা কয় এইটো পিঠা গৰম বড়ো ভাষাত পিঠা গৰম বুজি পায় পিঠা গৰম মানে কি তাৰ ঘৰটো এটা জেগাত নাথাকে সিফালে তাই ঘৰ বনাব আৰু তাতে উঠাব আকৌ তাতে ঘৰ বনাব তাতে উঠাব নতুন ঘৰ বনাই থাকে তেওঁ সেইকাৰণে ভিটি গৰম বুলি কয় আমি পিঠা গৰম কৈ বড়োত তেওঁ মানে তেওঁ সমষ্টিয়ে তেওঁৰ পাৰ্মানেণ্ট নাথাকে সেই হিচাপে নিশ্চয় তামোলপুৰ বাকী ভালকৈ চিনি পায় বিশ্বজিৎ দৈমাৰী কেনেকুৱা আৰু ভোট দিয়া নিদিয়াটো ৰাইজে সুধিলেও গম পাব আৰু UPPL প্ৰমোদ বড়ো কিয় দিব কিয় নিদিয়ে সোধক আপোনালোকে ৰাইজেও সোধক তেওঁ অকলে এতিয়া গামবুঢ়াও ল'ব বুলি শুনিছোঁ এই BPF কয় যে গামবুঢ়া বুলি এৰি নিদিব এতিয়া চাওক আৰু BPFটো নাই ইয়াতে আৰু BPFৰ যিখিনি আপোনাক শুনি আছে 4টা সমষ্টি এৰি দিব লগা হ'ল 28টা MCLA জিকি কি দৰকাৰত কি পৰিল কি সমস্যা হ'ল তেওঁলোকে 28টা MCLA জিকি BPFৰ লগত বিজেপিৰ লগত এলায়েন্স থকা কথা ক'ব লগা হ'ল যাৰ ফলত এতিয়া 4টা সমষ্টি এৰি দিব লগা হ'ল BPFে 4টা MLA এৰি দিয়াৰ লগে লগে সেই 4টা সমষ্টিৰ এটা সমষ্টিত 3টা MCLA থাকে 12টা MCLA তেওঁলোকৰ আফটাৰ 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে 12টা সমষ্টি এৰি দিব লাগিব এতিয়া 4টা অহা 5 বছৰৰ পিছত MCLA ইলেকশ্যন হ'ব তেওঁলোকে আৰু 12টা এৰি দিব লাগিব সেইমতে মানে কি হ'ল বিজেপিৰ পৰা চাৰিণ্ডাৰ BPFে তেওঁলোকে কৈছিল প্ৰথমতে বিজেপি হাতাও BTC বাচাও UPPL হাতাও BTC বাচাও বিজেপি হাতাও এতিয়া লাষ্টত কি হ'ল তেওঁলোকে আকৌ BPFৰ লগত চাৰিণ্ডাৰ হ'ল আমি পাব্লিকে ইমান দুৰ্বল নহয় BPFে যিমান ভাল কৈ ফালে লৈ গ'ল ভোট 28টা জিকিও দিলে ৰাইজে এতিয়া উল্টা মাৰি যি দলে 6 শিডিউলক ট্ৰাইবেল বেলেঞ্চ ব্লক
এতিয়া আঁতৰাব খুজিছিল, শেষ কৰিব বিচাৰিছিল, সেই দলকে আকৌ লগ লাগিল হাগ্ৰামা ছাৰে। এতিয়া আকৌ MLA ভোট বিচাৰি আহিব, ক'ত পাব? ৰাইজেতো ইমান দুৰ্ভোগ নহয়, বাৰে বাৰে ঠগন খাব। সেইকাৰণে এইবাৰ তামোলপুৰবাসীয়ে নহয়, গোটেই অসমতে কংগ্ৰেছৰ ভোট দিবলৈ সাজু হৈছে। আপোনালোকে নিজে দেখিছে নিউজবিলাক কি অৱস্থা হৈছে। গোটেই মানে বেয়া মানুহবিলাক, কংগ্ৰেছৰ বেয়া মানুহবিলাক জাপ মাৰি আছে BJPত দেই। সেইকাৰণে এইবাৰ ৰাফেল দাও জিকিব আৰু বহুত সমষ্টিত আমাৰ অসমত এইবাৰ কংগ্ৰেছ চৰকাৰটো হোৱাটো খাটাং। আৰু আপোনালোকে চাই থাকিলে হ'ল, ৰিপৰ্টবিলাক চাই থাকিলে হ'ল। আমি গম পাইছোঁ আৰু কেইবাটাও MLA আহি আছে এতিয়া BJPৰ। এতিয়া মিনিষ্টাৰ এজন আহি আছে, কি নাম আছিল হাফলঙৰ নন্দিতা কালুচা, তেওঁ টিকেট পোৱা নাই, তেওঁ এতিয়া আমাৰ কংগ্ৰেছে যোগদান কৰিবলৈ শুনি আছোঁ। তেনেকৈ আমাৰ কি হ'ল, এইবাৰ BJPয়ে পূৰা চাৰেণ্ডাৰ হৈছে। 4টা MLA চাৰেণ্ডাৰ হোৱা মানে 12টা MCL চাৰেণ্ডাৰ হোৱা। আল্টিমেটলি বড়োবিলাকতো আৰু ভালেই নাপায় BJPক, কাৰণ ট্ৰাইবেল মানুহ আমি বড়োবিলাকে। 6 শিডিউলক ধ্বংস কৰিম বুলি কোৱা, ট্ৰাইবেল বেলেগ এৰিয়াক ধ্বংস কৰিম বুলি কোৱা মানুহ এতিয়া আৰু BJPক কিয় লগ লগাব হ'ল? সেইকাৰণে নিদিয়ে, তেওঁলোকক নিদিয়ে। আৰু তামোলপুৰবাসীয়ে আমি কিমান ঘূৰিছোঁ, চুকে কোণে ঘূৰিছোঁ, তেওঁলোকে কংগ্ৰেছক ভোট দিম বুলি কৈছে আৰু ৰাফেল দাও জয়ী হোৱাটো নিশ্চিত।